বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। আমি কৈ আছিলোঁ যে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ এচিড মেনৰ আতংক দেখিবলৈ পোৱা গৈছে। বহু যুৱতী আৰু মহিলা এই এচিড আক্ৰমণৰ তেওঁলোকে সন্মুখীন হৈছে, কিন্তু বহু লোকে বা বহু মহিলাই এই কথা আৰক্ষীক জনোৱা নাই। তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে, কিন্তু যিসকল স্থানীয় লোক আছে তেখেতসকলে সচেতনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত কৰিব নোৱাৰে। এই সমগ্ৰ বিষয়টো আচলতে আমাৰ কভাৰ কৰি আছিলে আমাৰ সাংবাদিক ধনশ্ৰীয়ে। মই ধনশ্ৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ। এতিয়ালৈকে 2টা গোচৰ ইতিমধ্যে পঞ্জীয়ন হৈছে থানাত। ইয়াৰ বাহিৰেও আৰু ঘটনা হৈছে বুলি কিবা খবৰ আছে নেকি? হয়, নিশ্চয়কৈ আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলোঁ তেতিয়া প্ৰথম দিনাই আমি গম পাইছিলোঁ। ইতিমধ্যে মহিলাগৰাকীৰ ভাষ্য শুনিলে আমাৰ দৰ্শকসকলে। তেওঁ উল্লেখ কৰিছে শুকুৰবাৰে অৰ্থাৎ শনিবাৰে এই 2টা ঘটনা হৈছে। শুকুৰবাৰে আৰু এজনী ছোৱালী যোনে ৰিক্সাত আহি আছিলে তেওঁৰো সেই ঘটনাই সংঘটিত হৈছে বুলি ইতিমধ্যে সেই যোনখন ফাৰ্মাচীত প্ৰথমে চিকিৎসা কৰিছিলে সেই ফাৰ্মাচীৰ লোকজনে কৈছিলে। তাৰপিছত আমি যেতিয়া সেই অঞ্চলত আৰু বহু ঠাইত গৈছিলোঁ তাৰ পৰা জানিব পাইছিলোঁ আৰু 2গৰাকীকৈ যুৱতী তেনেকুৱা ধৰণৰ সংঘটিত হৈছিলে ঘটনা। কিন্তু এজনী যুৱতীৰ গাত পেলাব নোৱাৰিলে। তেওঁ গম পালে যে পিছফালৰ পৰা কোনোবা হয়তো এনেকৈ তেওঁৰ পিছে পিছে আহি আছে। তেওঁ অলপ নিজে সংযোগ হ'ল, তাৰ ফলত তেওঁ সেই ঘটনাৰ পৰা বাচি গ'ল। কিন্তু আৰু 4গৰাকী অৰ্থাৎ মুঠ 4গৰাকীৰ কথা আমি এই মুহূৰ্তলৈ খবৰ পাইছোঁ। কিন্তু ভয় শংকা বা লাজত বা যিহেতু বহু কথা থাকে এগৰাকী ছোৱালীৰ বাবে তেওঁলোকে বহুতে এই গোচৰটো দিবলৈ নাহে। ইতিমধ্যে আৰক্ষীয়ে এই কথা উল্লেখ কৰিছে। আচ্ছা, আমি গম পালোঁ যে এনেধৰণৰ ঘটনা আৰু হৈছে, সেয়া পোহৰলৈ অহা নাই। আৰক্ষীয়ে এই বিষয়টো সন্দৰ্ভত কি কয়? কোন হ'ব পাৰে এই ধৰণৰ যি এচিডেৰ মহিলা আৰু যুৱতীক আক্ৰমণ কৰে? হয়, ইতিমধ্যে আমিও আজিও আৰক্ষী আয়ুক্তৰ লগত এই সন্দৰ্ভত কথা পাতিছিলোঁ। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে তদন্ত আগবাঢ়িছে বুলি কৈছে, কিন্তু কোনো যে ক্লু পোৱা নাই এটা কথাৰ পৰা আমি স্পষ্ট হিচাপে গম পাইছিলোঁ। কাৰণ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে সেই টিপত চিচিটিভি কোনো ফুটেজ তেওঁলোকে সংগ্ৰহ কৰিব পৰা নাই। তাত কোনো চিচিটিভি নাই, চিচিটিভি তাতে নাই। আমি যোৱাকালি আমাৰ যোৱা পৰহি আমাৰ তাতে OC ছাৰ আহিছিল আৰু নাগৰিক কমিটিৰ প্ৰেচিডেণ্ট আহিছিল। তাতে এটা কথা আমি বুজি নাপাওঁ, আচলতে আৰক্ষীয়ে ঘটনাটো সংঘটিত হোৱাৰ পাছত তৎপৰ হয়। আচলতে যেতিয়া কোৱা হয় যে বৰষুণ গ'লে জাপি যিদৰে কোৱা যায়, ঠিক একেদৰে আৰক্ষীৰ ভূমিকাও সেয়া দেখিবলৈ পোৱা গৈছে। আপোনাৰ ঘৰতো সেই অঞ্চলতে? হয়, মই পটাহী লাম্বাৰীতে থাকোঁ। হয়, আচলতে এই অঞ্চলটো এতিয়া বৰ্তমান যদি ক'ব লগা যায়, যেহেতু দাদাহঁতে কৈছে এনেকুৱা কিছুমান ড্ৰাগছ আসক্ত ভাঙুৰি কিছুমান এটা ৰম্যভূমিৰ দৰে হৈছে। যিবিলাক আপোনাৰ সৰু সৰু উপপথ যিবিলাক আছে, গলিবিলাক আছে, সেইবিলাক গলি টোটেলি আন্ধাৰ গলি। অলমষ্ট আপোনাৰ 99% গলি আপোনাৰ আন্ধাৰ, কোনো লাইটৰ ব্যৱস্থা নাই। সুৰসুৰীয়া ৰাস্তা, ভিতৰুৱা গলিটো আপোনাৰ আন্ধাৰ। তাতে ছোৱালী এজনী ডেফিনেটলি ৰাতি 6টা বজাৰ পিছত আন্ধাৰ হোৱাৰ পিছত যাবলৈকে ভয় কৰিব। কাৰণ আপুনি চাওক, মই বহুত জেগাত দেখিছোঁ, আমি নিজেও স্থানীয় হিচাপে বহুত এনেকুৱা ধৰণৰ ল'ৰাক আমি গালি পাৰি ধমকি দি পেলাই খেদি পঠাইছোঁ, য'ত আপোনাৰ 4-5জন ল'ৰাই তাতে আপোনাৰ হয়তো ড্ৰাগছ ল'ব। আমি নিজ চকুৰে দেখা তেনেকুৱা ধৰণৰ কথা। ধৰক খেদি পঠাইছে, পুলিচকো ৰিপৰ্ট কৰা গৈছে এনেকুৱা। কিন্তু ঘটনাটো হৈছে কি, এনেকুৱা ঘটনা এই যে হৈ আছে, আল্টিমেটলি আমাৰ প্ৰশাসন ক'ত আছে আচলতে? এইটো এটা বিৰাট ডাঙৰ কুৱেশ্যন মাৰ্ক। আৰু এইটো আজি এইটো ঘটনাটো হৈছে, কিন্তু এনেকুৱা ধৰণৰ সৰু সুৰা আপোনাৰ চেইন টানিছোঁ, কোনোবা ছোৱালীক বেয়া ব্যৱহাৰ কৰা, এইটো ভাস্কৰ নগৰত এখন বাৰ আছে যি স্থানত ঘটনা সংঘটিত হৈছে, তাৰে নিচে কাষত এখন বাৰ আছে। আৰু আমি যেতিয়া সেই স্থানত গৈছিলোঁ অলপ আমি তদন্ত কৰি গম পাইছিলোঁ যে সেই বাৰখন নিশা আচলতে যিমানে নিশা হয় 12 বাজি যায়, তাৰপিছতে সেই বাৰখনত মানুহ বেছি ভৰ্তি হয়। আৰু অকল মদৰ ঘাটি সেই বাৰখনত তেনেকুৱা নহয়। তাত ভাস্কৰ নগৰৰ সেই স্থানতে 2টাকৈ ড্ৰাগছৰ ঘাটি আছে। সেই ড্ৰাগছৰ যুৱকসকলো সেই বাৰখনত গৈ ৰাতি ড্ৰাগছ সেৱন কৰে আৰু নিশা তাৰ পৰা ওলাই আহি বহু হাল্লা কৰে আৰু বহু ঘটনা সংঘটিত কৰে। এই কথা আমি গম পাইছিলোঁ। সেই আৰক্ষীয়ে এই বিষয়সমূহ হয়তো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই। আমি প্ৰথমতে কৈছিলোঁ যে প্ৰতিটো খবৰ আঁৰত বহু খবৰ লুকাই থাকে। আজি আপোনালোকে নিশ্চয় গম পাইছে যে এই এচিড আক্ৰমণৰ ঘটনাৰ যি খবৰ, তাৰ আঁৰতো বহুত খবৰ আছে। যেনে তাত ড্ৰাগছ আসক্ত বহু যুৱক আছে বুলি ইতিমধ্যে এখেতসকলে কৈছে। তাত পোহৰৰ অভাৱ, যাৰ ফলত আন্ধাৰৰ সুযোগ লৈ অপৰাধীয়ে অপৰাধমূলক কাম সংঘটিত কৰে। গতিকে আমি ক'ব বিচাৰিছোঁ যে আৰক্ষীয়ে আচলতে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু নিৰাপত্তা ব্যৱস্থাটো সুনিশ্চিত কৰিব লাগে। গুৱাহাটী মহানগৰীৰ ৰাইজৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰক্ষীয়ে নিশ্চয় দিবই লাগিব। আপোনালোকে সেইদৰে ভাবে? হয়, সেইটোৱে ভাবোঁ। আৰু দ্বিতীয় মই অকল আৰক্ষী কথাটো ডেফিনেটলি আহে। মই আৰু এটা কথা ক'ব খুজিছোঁ, মিউনিচিপালিটি কৰ্পৰেশ্যনৰ মানুহবিলাক ক'ত? এই যে কাউন্সিলাৰ, এই যে আপোনাৰ যিবিলাক সদস্যবিলাক আছে, অকল ভোট ইলেকশ্যনৰ সময়ত আহি পেলাই ভোট খুজি পেলাই আপোনাৰ কাউন্সিলাৰ হ'লে তেওঁলোকৰ দায়িত্ব শেষ নেকি? তেওঁলোকৰ যদি দায়িত্ব আছে, ইফ ইউ হেভ বিন ইলেক্টেড, ইউ আৰ আনচাৰেবল ফৰ দেট।
নিশ্চয় জনপ্ৰতিনিধিৰ দায়িত্ব থাকিব লাগিব। তেওঁলোকৰ আজিলৈকেতো আমিতো দেখা পোৱা নাই যে তেওঁলোক কোনোবা দিনা আহিছে 15 দিনৰ মূৰেকত বা মাহৰ মূৰত স্থানীয় লোকৰ সৈতে কথা পাতি পেলাই কৈছে আপোনালোকে কি অসুবিধা আছে কি নাই, আমিতো দেখা নাই কোনোদিনে। তেওঁলোকৰ দায়িত্ব কি আছিলে যে এই তেওঁলোকৰ ওৱান অফ দ্য মানে আপোনাৰ ৰেছপনচিবিলিটি আছিলে এই যে উপপথবিলাক আছে সেইবিলাকৰ আপোনাৰ লাইটিঙৰ ব্যৱস্থা কৰা। তাৰ কাৰণে তেওঁলোকক কি ফাণ্ড আহে মই সেইটো কথা মই নাজানো, যিমানেই যি ফাণ্ড নহওক বা যিয়ে নহওক তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰক, আৰু যদি দায়িত্ব পালন নকৰে আমাৰ নাগৰিকে তেওঁলোক কুৱেশ্যন কৰিব, দে আৰ এনচাৰেবল ফৰ দেট। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। এনেধৰণৰ ঘটনা আচলতে সংঘটিত হৈ আছে, বহুত কথা পোহৰলৈ অহা নাই। এতিয়া কেনেধৰণৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আপুনি দাবী জনাব চৰকাৰ আৰক্ষীক? চৰকাৰ আৰু আৰক্ষীক আমি অলৰেডি এইটো ডেমনষ্ট্ৰেশ্যন দিছোঁ আমাৰ ফালৰ পৰা যে সজাগতামূলক কাম কৰিছোঁ। তাৰোপৰি আমাৰ ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ লগত পুলিচ প্ৰশাসনৰ আলোচনা হৈছে, তাত কিছু ষ্টেপ লোৱা হৈছে। এই ধৰণে কিছু কাম কৰি থকা হৈছে। আৰু আপুনি যিটো কথা কৈছে এই কথাটো অত্যন্ত দৰকাৰী। আৰু এটা কথা হৈছে মানুহক সজাগতা অনাৰ কাৰণে আচলতে যে আজি যে যুৱ সমাজৰ মাজত যে এই উচ্ছৃংখলাটো হৈছে, এই উচ্ছৃংখলাটো হোৱাৰ কাৰণটো কি, সেই কাৰণটোৰ এই যে অপসংস্কৃতি হৈছে, এই অপসংস্কৃতিৰ বিৰুদ্ধে এটা সজাগতামূলক কাম কৰিব লাগিব। তেতিয়াহ'লেহে কিছু বছৰ পূৰ্বে আমি গুৱাহাটী মহানগৰীত দেখিছিলোঁ যে ষ্টনমেনৰ আক্ৰমণৰ বলি হৈছিলে বহুত লোক। যি পদপথত যিসকল লোক আছিল তেখেতসকলে ষ্টনমেনৰ আক্ৰমণৰ বলি হৈছিলে। আৰু এবাৰ দেখিবলৈ পোৱা গ'ল যে এচিড আক্ৰমণ কৰা হৈছে। কেইবাগৰাকী মহিলা ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে এই এচিড আক্ৰমণত, আৰু দুটাকৈ গোচৰ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ থানাত লিপিবদ্ধ হৈছে। ডায়েৰী তেওঁলোকে আৰক্ষীয়ে হয়তোবা ডায়েৰী আগবঢ়াই লৈ যাব। কিন্তু কথাটো হৈছে যে আৰক্ষীয়ে এতিয়ালৈকে চিনাক্তকৰণেই কৰিব পৰা নাই আচলতে এই এচিড আক্ৰমণৰ ঘটনাৰ লগত কোন জড়িত। আপোনালোকে এতিয়া নিজাববীয়াকৈ কিবা সিদ্ধান্ত লৈছে নেকি? আমি নিজা তাৰমানে কালি এটা মিটিং হৈছিল আমাৰ তাতে, অচি ছাৰ গৈছিল, নাগৰিক কমিটিৰ প্ৰেচিডেণ্টেও ছেক্ৰেটাৰী গৈছিল। তাতে আমাক এটা ভিজিলেন্স কমিটি গঠন কৰিব দিছে। কাৰণ কি আমাৰ এৰিয়াটো তাৰমানে টোটেল যদি আপুনি ৱাৰ্ড নম্বৰ 16 বা 15 চায়, তাৰমানে ভাস্কৰ নগৰ এৰিয়াটো চবতকৈ ডিষ্টাৰ্ব এৰিয়া। আচ্ছা, তাৰ জিঅ'গ্ৰাফিটো এনেকুৱা, তাত তাৰমানে বহুত লিংক ৰোড আছে। হয়, যোনটো লিংক ৰোডটো আপুনি কণ্ট্ৰল কৰিবলৈ, মই যে কৈছোঁ আমাৰ প্ৰশাসনত তাত ইমান ষ্ট্ৰেংথ নাই। সিহঁতে যে পেট্ৰলিং নকৰে নহয়, সদায় পেট্ৰলিং কৰে। কিন্তু যোনকেইটা মানে ক্ৰিমিনেল আছে সিহঁতে গম পায় তাৰমানে যে কোনফালে আহিব, কোনফালে সিহঁতে পলাব, এই ধৰণৰ। তো এইকাৰণে আমি সেইদিনা কালি ডিচিশ্যন লৈছোঁ যে আমি উন্নয়ন সমিতিৰ পৰা এতিয়ালৈকে আমি আমাৰ তাত ফাণ্ড গভৰ্ণমেণ্টৰ কোনো আমি এইড নাপাওঁ। তো আমাৰ দুৰ্গা পূজা কমিটি এটা আছে আৰু উন্নয়ন সমিতি কমিটি। দুৰ্গা পূজা কমিটিৰ যিমান আমাৰ ফাণ্ড মানে হয় তাৰে আমি ৱেলফেয়াৰত আমি খৰচ কৰোঁ প্ৰত্যেক বছৰ 2 লাখ 3 লাখ টকাকৈ। দুৰ্গা পূজাও কৰোঁ, এইটো কৰোঁ। এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ যোনটো এৰিয়া আছে, এৰিয়াটোত মানুহ আহা আৰু যোৱা এটলিষ্ট 10টা কি 15টা ৰাস্তা আছে। এইখিনি আমি CC কেমেৰা দি আমি কভাৰ কৰিম। নাইট এইটো দায়িত্বটো চৰকাৰৰ আচলতে। চৰকাৰ আছে, কিন্তু চৰকাৰৰ কাৰণে আৰক্ষী মহানগৰ আৰক্ষীয়ে তেনেধৰণৰ অঞ্চলত যিহেতু সঘনে অপৰাধমূলক কাৰ্য সংঘটিত হয়, তাত তেওঁলোকে CCTV কেমেৰা ৰাখিব লাগিব। চৰকাৰে কৰা নাই, সেইকাৰণে আমি কৰি দেখাব লাগিব যে আপোনালোকে কৰা নাই টাইমলি। এওঁ যে কৈছে আমাৰ গভৰ্ণমেণ্টৰ দায়িত্ব আছে, কিন্তু চৰকাৰে কৰা নাই। কিন্তু আমিতো বহি থাকিলে নহ'ব। আমাৰ ঘৰত ল'ৰা ছোৱালী ওলাব পৰা নাই, আমিতো সিহঁতৰ কাৰণে আমি নিজে কনচাৰ্চ হ'ব লাগিব। আমাৰ ভিজিলেন্স কমিটি এটা গঠন কৰিছে, তাতে কৈছে যে যেন যোৱাকালি ৰাতিও আমি এটা গ্ৰুপক মই খেদাইছোঁ যে ইয়াত তোমালোকে এইখিনি নকৰিবা, তোমালোকে ড্ৰিংকছ নাখাবা, ৰাতি বাহিৰত নাথাকিবা। এইখিনি আমি মেডামো আছিল আমাৰ লগত মিটিঙত, সেইদিনা মেডামো আছিল। আমি চবে আহে ৰাতি 12টা 1টাত এনেকুৱা আহে, মাতিলেও আহে। কিন্তু এই ধৰণৰ এক্টিভিটিছটো বন্ধ কৰাটো আমাৰ এৰিয়াত সম্ভৱ হোৱা নাই। অতি ভয়ংকৰ কথা। যি সময়ত দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটী মহানগৰীৰ ৰাইজৰ সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা দিম বুলি দৃঢ়তাৰে অসম আৰক্ষীৰ তৰফৰ পৰা কৈ থকা হয়, তাৰ পাছত কিন্তু এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে। চন্দন গোস্বামী, আপুনি কি ক'ব বিচাৰিব? কাৰণ এখেতে কৈছে যে এখেতসকলে নিজাববীয়াকৈ CCTV কেমেৰা স্থাপন কৰিব, তাত ৰাখিব। আচলতে সঁচা কথা ক'লে বৰ দুখ লগা কথা। মানে দাদাই যিটো কথা কৈছে যে নিজৰ ফালৰ পৰা উন্নয়ন সমিতিৰ ফালৰ পৰা CCTV দায়িত্বটো কাৰ? উন্নয়ন সমিতি এখনে উন্নয়ন কি CCTV মানে সেইটো উন্নয়নৰ ভিতৰত মইতো নাভাবোঁ।
উন্নয়ন বুলি ক'লে তেওঁলোকে সাহিত্য সংস্কৃতি বা ল'ৰা ছোৱালীৰ আপগ্ৰেডেশ্যনৰ মানে এইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটোহে তেওঁলোকৰ আচলতে মই ভাবোঁ এটা উন্নয়ন সমিতি এখনৰ সেইটো দায়িত্ব থাকে নিশ্চয়। হয়নে নহয় এইবিলাক এতিয়া অপৰাধ ৰোধ কৰা মানে আপোনাৰ ক'ত আপোনাৰ লাইট লগাব ক'ত CCTV লগাব সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিয়াৰ বাকীবিলাকে কি কৰি আছে তেতিয়াহ'লে দায়িত্বটো কাৰ যাৰ দায়িত্ব তেওঁলোকে পালন কৰক ঠিক আছে আমি সহায় হৈ যে আগবঢ়াম সেইটোত কোনো আপত্তি নাই সহযোগিতা ডেফিনেটলি পদক্ষেপটো চৰকাৰ অথবা আৰক্ষী ল'ব লাগিব আমি এটা স্মাৰ্ট চিটিৰ কথা কৈ আছোঁ গোটেই গুৱাহাটীৰ স্মাৰ্ট চিটিৰ কথা কৈ আছোঁ এনেকৈ আমি স্মাৰ্ট চিটি স্মাৰ্ট চিটি মানে একচুৱেলি এনেকৈ স্মাৰ্ট চিটি নহয় আমি ভাবোঁ এনেকৈ স্মাৰ্ট চিটি প্ৰশাসন স্মাৰ্ট হ'ব লাগিব দেন আমি স্মাৰ্ট চিটি ক'ব পাৰিম যেতিয়া প্ৰশাসন স্মাৰ্ট হ'ব পুলিচ স্মাৰ্ট হ'ব আমাৰ ৰাইজো স্মাৰ্ট হ'ব লাগিব নিশ্চয় আৰু আমি CC কেমেৰাৰ এইটো কিয় লৈছোঁ আজি আমাৰ তাত ফাণ্ড নাই আমি কালি ডিচিশ্যন লৈছোঁ যে আমি বিহুটো টাইমত কৰিব নোৱাৰোঁ কাৰণ কি মানুহ কিছুমান ব্যস্ত থাকে এইবাৰ আমি কি কৰিলোঁ এই বিহু আৰু ৰবীন্দ্ৰ জয়ন্তী আমি একেলগত কৰোঁ প্ৰত্যেক বছৰ এইবাৰ আমি এইটো নকৰা বুলি কালি ডিচিশ্যন ল'লোঁ যে আমি এইটো ফাণ্ড আমি এই CC কেমেৰাত কনভাৰ্ট কৰিম অতি দুৰ্ভাগ্যজনক কথা ন কিমান দুখ লগা কাৰণ কি কৈছে যে আমি ঠিক কৰি কৰোঁ আমাৰ এনেকুৱা ফাৰ্ষ্ট প্ৰায়ৰিটি এইটো তাৰমানে যে আমি আমাৰ এৰিয়াটোক এটলিষ্ট আমি প্ৰশাসনটোক দিব লাগিব কিবা ডাটা যে এইটো মানুহ এই ল'ৰাকেইটা আহিছে ইমান ৰাতি আহিছে ইহঁতেতো নাপায় না বস্তুটো কেনেকৈ পাব এতিয়া আপোনালোকে সেইটো কৰিব আৰু মইতো ভাবোঁ প্ৰশাসনে এইটো CC কেমেৰা লগোৱাটো যে সম্ভৱ এইটোও নহয় কাৰণ কি বহুত জেগাত লগাইছে মেইনটেইন কৰিব পৰা নাই বিকল হৈ আছে আমি ৰাইজেও অলপ আগবাঢ়ি যাব লাগিব আৰু মেডাম যে কৈছে যে আমি বেছটো হয়তো আমাৰ গাৰ্জিয়ান লেভেলত আমি বেছটোও চাব লাগিব যে আমি কিয় আমাৰ ল'ৰা ছোৱালীকেইটা এনেকুৱা পথত গৈছে নিশ্চয় আমাৰ সময় হৈ আহিছে আমি বিদায় ল'ব লাগিব আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা কিন্তু আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে ছয়গাঁৱৰ আচলপাৰাত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ লগত জড়িত প্ৰতিটো কাল্পিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰক আৰু কোনো যাতে সুৰুঙাৰে ওলাই যাব নোৱাৰে সেই কাল্পিত তাৰ প্ৰতিও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু দ্বিতীয় বিষয়টো আমি আলোচনা কৰিছিলোঁ যে গুৱাহাটী মহানগৰীত এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে প্ৰতিবাৰে প্ৰতিখন সভাত ৰাজহুৱা সভাত কয় যে মহানগৰীৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত দিবলৈ অসম আৰক্ষী দৃঢ় পৰিকল্প কিন্তু তাৰ বিপৰীতে আমি অন্য এখন দৃশ্য দেখিবলৈ পাইছোঁ আমি আশা কৰিছোঁ আগন্তুক সময়ত অসম আৰক্ষী বিশেষকৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি বিদায় লৈছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ পৰা